নমস্কাৰ সকলোকে চানডেচিটা চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এই মোৰ ৰুমটো চাওকচোন কি অৱস্থা হৈ আছে নহয় ৰাতিপুৱা সোনকালে আজি ডিউটি যাবলগীয়া হ'ল সেইকাৰণে মই একো কৰিবলৈকে টাইম নাপালোঁ আৰু পুনৰ ডিউটিৰ পৰা আহিহে মই আকৌ কামত লাগিছোঁ ইয়া চাওক ৰুমটো চফা কৰি মেলি হৈ গ'ল আৰু কাপোৰখিনি ভালকৈ জাপি ল'লোঁ যোনবোৰ কাপোৰ গড্ৰেজত সোমাবলগীয়া আছিলে গোটেই কাপোৰবোৰ গড্ৰেজত সোমাই দিলোঁ আৰু যোনবোৰ আলনা জাপিবলগীয়া আছিলে সেইবোৰ মই জাপি ল'লোঁ ভালকৈ এতিয়া মই আহিলোঁ পাকঘৰ আজি মই এটা ৰেচিপি বনাম হা একচুৱেলি মই ইমান এক্সপাৰ্ট নহয় আৰু কিন্তু মানে মই যেনেকৈ খাওঁ তেনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম হা মাছ ঔটেঙা আৰু ঢেকীয়া জোল বনাম ৰ'ব ৰেচিপিটো আপোনালোককো শ্বেয়াৰ কৰি আছোঁ নাহাঁহিব কিন্তু দেই বনাব জানো নে নাজানো কিন্তু মানে মই যেনেকৈ আৰু নৰ্মেলি খাওঁ তেনেকৈ আৰু বলক আৰম্ভ কৰোঁ প্ৰথমে মই মাছখিনি ফ্ৰাই কৰিলোঁ আৰু মাছখিনি ফ্ৰাই কৰি লোৱাৰ পাছত মই যোনখিনি ঔটেঙা আৰু ঢেকীয়া কাটি লৈছিলোঁ সেইখিনি মই অকণমান পিঁয়াজ দি কেনে তেলত ভাজি ল'লোঁ অকণমান সিজা হোৱাৰ পাছতে মই ইয়াতে এড কৰি দিছোঁ নহৰু এটা নহৰুটো জাষ্ট মই অকণমান থেতেলিয়াহে লৈছোঁ আৰু মই এতিয়া ইয়াতে দি দিছোঁ পানী আৰু পানীখিনি উতল অহাৰ পাছতেই মাছ কেইপিচ দি দিলে আৰু আপোনাৰ চব্জি হৈ গ'ল খাবলৈ ৰেডি আৰু এইখন হৈছে আজি মোৰ থালিখন কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই আৰু ৰ'ব অকণমান খায়ো দেখুৱাওঁ নে কি কয় আৰু আপোনালোকক জনাওঁ যে চব্জিখন কেনেকুৱা হৈছিলে আৰু সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে খাবলৈ আৰু এনেওতো মই এনেকুৱা টেঙা চব্জিবিলাক খুব বেছি ভাল পাওঁ খাই আপোনালোকেও চাগে ভাল পায় ন অসমীয়াত থলুৱা খাদ্যসমূহ আৰু মই ইয়াতে একো এক্সট্ৰা মছলা ইউজ কৰা নাই কেৱল মই নহৰুহে দিছোঁ আৰু লগতে অকণমান ভোট জলকীয়া দিছোঁ আৰু খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে তেনেহ'লে মই এতিয়া ভাতকেইটা খাই লওঁ আৰু মই সদায় এনেকৈ তলত বহিয়ে ভাত খাই ভাল পাওঁ আৰু আজি এইটোৱে আছিল আজি মোৰ ব্লগটো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব দেই আৰু যদি মোৰ আপোনালোকে ভিডিঅ'জবিলাক চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে এতিয়ালৈ আহোঁ বাই বাই